এভৰিৱান, ৱেলকাম টু চুম্পি ব্লগ। মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আমি আজি আকৌ যাবলৈ ওলাইছোঁ আৰবান হাট। আজি বজাৰ লাষ্ট দিন আৰু এগৰাকী ওলাই আছে যাবলৈ মেকআপ। তেতিয়া আমাৰ ঘৰলে ফিল্টাৰ এটা আনিছিলে এই মানুহগৰাকীয়ে। এই ফিল্টাৰটো পানীয়ে নপৰে, টুপ টুপকে পানীয়ে নপৰে। এতিয়া ফিল্টাৰটো আকৌ ঘূৰাই দিবলৈ লাগিব। এয়া চাফা কৰি আছে মায়ে। কৈ দিয়া তোমাৰ ফিল্টাৰটোৰ বিষয়ে। কিন্তু মই ফিল্টাৰ ভাল হ'ব বুলি আনিছিলোঁ, নাজানো নহয় এতিয়া এইটো কি একদম বেয়া পানী এটুকু নপৰে। কি হ'ল এতিয়া সেইটো কাৰণে আকৌ আপচ ঘূৰাই দিম আৰু আজি নিউ মাৰ্কেটৰ পৰা আনিছিলোঁ এতিয়া আৰু লৈ যাম ঘূৰাবলৈ। গাইজ আমি গৈ আছোঁ খোজকাঢ়ি এডোখৰ খোজকাঢ়ি গৈ আছোঁ আৰু অলপ আগত অটো উঠিমগৈ মেইন ৰোডৰ পৰা। এইপিনে যাব লাগিব। আমি আহি আছোঁ অটোৰ পৰা নামিলোঁ। এতিয়া অকণমান দূৰ এডোখৰ খোজকাঢ়ি আহিব লাগে আৰু ইমান ৰ'দ দিছে আজি। এজনী থাকি আহিলে। দোকান এখনো খোলা নাই, 11টা বজাৰ পৰাহে খুলিব। আমি ইমান সোনকালে আহিলোঁ। ইয়াতে হৈ আছে বজাৰ, 10দিনীয়া বজাৰ। আজি শেষ হ'ব, আজি লাষ্ট দিন। তো ভাবিলোঁ আপোনালোককো এবাৰ দেখুৱাই দিওঁ। আৰু এইটো মেইন ৰাস্তা, এইপিনে তলত হৈ আছে বজাৰখন। এইবোৰ খালী খোলাই নাই, এতিয়া খুলিব আহিবে সকলোৱে। এইখন আমাৰ কিবা মিটিং চিটিং হৈছিলে চাগে। তো এতিয়া আমি আহি পালোঁ। এতিয়া আমি কাপোৰ কানিবোৰ আনিবলৈকে লাগিব। গুদাম ৰুমত থৈ দিয়া আছে কাপোৰ কানিবোৰ, এতিয়া আনোগৈ গুদাম ৰুমৰ পৰা। এইখন আংকুলৰ দোকান হয়, এইবোৰ বেতেৰে বনোৱা হয় নেকি। এতিয়া আমি গৈ আছোঁ গুদাম ৰুমৰ ভিতৰলৈ। কাপোৰ চবেই তাতে থৈ যায়, আকৌ ৰাতিপুৱা আহি লৈ পিনে আকৌ খোলে, আকৌ সন্ধিয়া টাইমত ইয়াতে থৈ পিনে যায়গৈ। আমিও ইয়াতে থৈ গৈছিলোঁ, এতিয়া নিবলৈ আহিছোঁ। কালি মানে ইয়াত মিটিং হৈছিলে, সেইকাৰণে এই চেয়াৰবোৰ এনেকৈ থৈ দিয়া হৈছে। আৰু আমি বেগ উঠাই লৈ যাওঁ আৰু দোকান খোলোঁগৈ। এইবোৰ সজাই থৈছে দেখিছেনে, ধুনীয়া ধুনীয়াকৈ। এয়া বাইদেউ আমাৰ কেকু জেকুকে আনি আছে বস্তু। আৰু এয়া আমাৰ বায়ে কাপোৰ খুলিবলৈ মানে কাপোৰ মেলিছে আৰু দোকান খুলিছোঁ। লাহে লাহে কাপোৰবোৰ মেলিছোঁ, কোনো কাষ্টমাৰটো নাই, দোকানীবোৰ আহিছে আৰু লাহে লাহে। মেলা কাপোৰ মেলা তুমি, মই বহি লৈ অকণমান চাই থাকোঁ, তুমি মেলি থাকা দেই। গৰম উঠিছে বোলে ৰাইজ, দেখক বাতৰি কাকতে বিচি আছে। আৰু আজি সঁচাকৈ খুব ৰ'দ দিছে, ইমান গৰম হৈছে নহয়, নাযাওঁ লাগিছে। আপোনালোকৰ পিনে কিমান গৰম ক'ব?
আমাৰ এইপিনে বহুত গৰম। আমাক আকৌ অফিচলৈ মাতিলে, এয়া ওপৰৰ পৰা মানুহ আহিছিলে, দাদা দুজন আহিছিলে, দেখুৱাইছে যিকোনো কাপোৰত শাৰী, চাদৰ মেখেলা, টেবুল ক্লথ, বিছনা কাপোৰ, যিকোনো কাপোৰত মানে এনেদৰে ফেব্ৰিক কৰিব পাৰি বোলে। এনেকৈ ষ্টাম্প ফেব্ৰিক কালাৰ লৈ এনেকৈ ষ্টাম্প বহাই দিলে বহি যায় ধুনীয়াকৈ। কৈছে শিকাই আছে আমাক আৰু ট্ৰেইনিং লয় বুলিছে, ইয়াত অফিচ আছে, আমাৰ যদি ইচ্ছা কৰে কোনোবাই ল'বলৈ পাৰিব বুলি কৈছে ট্ৰেইনিং। আৰু মাৰি চাবলৈ দিছে সকলোকে এবাৰ। এতিয়া মাৰি আছে চবেই।